যিজনী বোৱাৰী আহিব তাৰ কম সৌভাগ্যৱান হ'ব। পুনৰবাৰ আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ আহিলোঁ আৰু আপোনালোকে চাই আছে আজি মোৰ জীৱনৰ সকলোতকৈ ভাল দিন, কাৰণ আজি জীৱনত প্ৰথমবাৰৰ বাবে মই ইউটিউবৰ পৰা অলপমান সৰুকৈ হ'লেও টকা ইনকাম কৰিলোঁ। তাৰ উপলক্ষে যিসকলে মোক ইউটিউব দুনিয়াত সহায় কৰিছিলে, যিসকলে ওচৰ পাজৰভাৱে যিসকল আছে সেইসকলক মই মানে সৰু সুৰাভাৱে এটা খানা দিম, মানে তাকে খানাটো দিম, খানাটো আয়োজন কৰিম। যিসকল মিনিমাম 10-12জনৰ মানৰ বৰ্তমান অৱস্থা মাতিম, তেতিয়া জোখতকৈ বেছি ইনকাম হ'ব আৰু তেতিয়া সকলোকে ৰাইজক মাতিম। इस सज्जन को क्या तकलीफ है भाई? एक सेकेंड को दिया बाकी এতিয়া আমি খানাটো আয়োজন কৰোঁ, ওলাই যাওঁ তাকে খানাটো আয়োজন কৰোঁ, কিদৰে খানা আয়োজন কৰোঁ আপোনালোকেও চাই থাকক আৰু ময়ো খানাটো আয়োজন কৰি আহোঁ। মাংস চব্জি কৰিম আৰু অলপমান চালাড কৰিম, কবি চবি ল'ব আৰু গাজৰ লৈ লওঁ। নেমু কিমানকৈ? 3টা 10 টকা, 4টা 10 টকা ল'ব। আৰু এয়া আমাৰ বৰ্তমান মাংসটো বনিব গৈ আছে, পূৰা লালকাল হৈছে আৰু আধা আধা বনিছে আৰু খাব হৈ গৈছে, টাইম হৈ গৈছে, বেছি টাইম নাই। আৰু আলু ফ্ৰাই কৰি থোৱা আছে আৰু এইবোৰ ভাত চাত ক্লিয়াৰটো হৈ গ'ল, পানী চানী ৰেডি হৈ আছে, জাষ্ট মানুহখিনি আহিব বাকী আছে। পূৰা কাটি আছা না? কি হ'ল তুমি চেয়াৰটো দেখা নাই যে? কি হ'ব নহয়, তোমাৰ কাম কৰি কেনেকুৱা লাগিছে এইটো কোৱা? ভালে লাগিছে। চালাড বনাই আছে? বঢ়িয়া বঢ়িয়া বনাই আছো পুৰা। খানাটো খাবলৈ মতাৰ বাবে থেংকছ দেই। অঁ বহক বহক, এই ৰাইজ আহিব নহয়, আহি আছে। চেনিটাইজাৰ লাগিছে। চেনিটাইজাৰ চালাড হৈ যাব নাই, চালাড চব চেনিটাইজ হৈ যাব না। অলৰেডি আমাৰ খানাৰ আয়োজন হৈ গৈছে, আপোনালোকক অলপ আগত চাগে দেখাইছো গোটেইকেইটা। এয়া বৰ্তমান মাংস বনি আছে, পুৰা লাল কাল হৈ আছে আৰু কাৰিকৰ ভাত বনাইছে আৰু চালাডে হ'ব, বিশেষ নহয়। 3টা আইটেম হৈছে, ভাত আইটেমো নহয় আচলতে, ভাত তৰকাৰী আৰু লগত আপোনাৰ অলপমান চাটনা। আৰু এটা বিশেষ ভাল খবৰ, আমাৰ প্ৰবীণে এখন স্কুটি লৈ ল'লে, প্ৰবীণে এতিয়া প্ৰবীণ পাৰ্টি এটা দিবানে? প্ৰবীণ তোমাৰ পাৰ্টি এটা দিবা নাই? আজি প্ৰবীণে ফুল পাৰ্টি হ'ব। মোৰ এইটো পাৰ্টিৰ লগতে 2টা পাৰ্টি মিক্স হয় আৰু এটা নেক্সট পাৰ্টি হৈ আছে আমাৰ বহুত জল্দি। এই খানা খোৱা মুহূৰ্ততে এজনক আমি ধন্যবাদ কৰিব বিচাৰোঁ, যিজন বৰ্তমান কেৰেলাত আছে, কেৰেলাত থাকি যথেষ্টপূৰ্ণভাৱে আমাক সহায় কৰিছে। আৰু বৰ্তমান আমাৰ খাদ্য বিভাগত আছে, কাৰিকৰী বিভাগত আছে, আমাৰ ধনদাই অলপ হেল্প কৰি দিছে। ধনদা কেনেকুৱা পাইছে আপুনি খানা চানা বনাই? আপোনাৰ খানা টেষ্টি হ'বনে বাৰু? ভালদৰে আকৌ কেমেৰাত আপোনাক দেখাই নাই দেখোন ৰাইজে। এই চাউলে আহিব না, ৰাইজে চাব বিচাৰিছে আপোনাক। এইটো কি সোমাই আছে? মোবাইল থোৱা ফেচিলিটি নেকি? সেইটো দেখাই দিয়ক, ৰাইজক কিবা এটা কৈ দিয়ক। হাই বুলিয়ে কৈছে আৰু বিশেষ ক'বৰ বাবে মানে কেমেৰাখনত ওলাবলৈ অকণমান প্ৰব্লেম হয়, যিটো এটা টাইমত মোৰে হৈছিলে। একো নাই, মিলাই ল'লে হ'ল নে কি কয়? কৈছে ন বাতিটো কেলে আনিছে? আপোনাৰ সেইটো আপোনাৰ বাতি মিলাই লওক। সুনন্দ খাই বেয়া পায়, সুনন্দ কমকে দিব। সুনন্দ খাই বেয়া পায়, বহুত বেয়া পায়। নহয়, মই আজি যে খানাটো আয়োজন কৰিলো সেইকাৰণে তুমি আশীৰ্বাদ এটা দিয়া আকৌ। কি হৈছে?
ভাইটি মই আশীৰ্বাদ নিদিয়া নি তুমি আশীৰ্বাদটো নিদিয়াকে খানাটো খাইছা যে মানক 0.7 চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰি দিব আজি পাৰ্টি দিছে হা বন্দি লাগে নি এটা কৈ দিয়া আকৌ তুমি খোৱা পাছত ল'ম ন তোমাক তই খানা খাবলৈ গেম খেলিব আহিছ দেও পাগল ফ্ৰী ফায়াৰ ফ্ৰী ফায়াৰ নামটো কি আছে পাগল অপি আৰু আপোনালোকে পাগল অপি বুলি চাব ফ্ৰী ফায়াৰ পাই যাব গৈ লোৱা দেই মাংস ইমানেই আৰু যিমানটো পাৰিছো ইমান গৈছো নেক্সট টাইম আকৌ পালে তাকে দিম আৰু ৰাইজক মিলা মিলি বৰ্তমান ইমান কেইজনে ব্যক্তি আছে বেছি মাতিবলৈ আমাৰ ক্ষমতা নাহিল যিকেইজনক পাইছে সেইকেইজনকে মাতিছো আৰু কি হৈছে দেউতা মাংস কিছুমান দিয়ক এনেও মাংস খাই মই বেয়া পাওঁ চবে কমেণ্ট মাৰিবি দেই ইয়াত কি কৈছে 4 পিচমান মাংস এই মাংসই দিছে মই অলপ জলদি মই মাংস খাই বেয়া পাওঁ ডাইটত আছো মই পুৰা ডাইট মেইনটেইন কৰিছো মই একদম খাব নোৱাৰো মাংসটো মিলাই দিওঁ জোল কোৱা দিয়ক জোল লাগে বুলি মাংস দিছে যে ৰাইজে খাইছে আৰু পলাইছে লাষ্ট ফিনিচিং মুভমেণ্টত এয়া আমি কেৰাহী আনি থাকিব লগা হৈছে ৰাইজৰ এইটোৱে বেয়া আৰু খাব লাগে মানুহটো গাই হৈ দিছে পাছৰখিনি নাচায় তাৰ পাছত আমি কাঁহী বাতি ধুবলগীয়া হ'ব পাৰে সেইটো ভগৱান জানিব লাইফত তুমি কাঁহী বাতি ঘৰত ধোৱা নে মই ধুই পোৱা নাই এতিয়া হোটেলৰ কাৰণে মই প্ৰেক্টিছ কৰি আছোঁ জাষ্ট মানে যিজনী আহিব একদম পুৰা বহুত সৌভাগ্যৱান পাৱাৰফুল কৰিব কাৰণ মোৰ কাৰণে এটা কাঁহী বাতি নুধুলে হ'ব মই ধুই দিলে হ'ব বেয়া লগা নাই এই মটৰটো চলাই দিম না অলপ মটৰটো চলাই দিব জাবৰা খোৱা মাৰি থাকিম নেকি হাঁহিছে এতিয়া মই লেবাৰ কৰা দেখি হাঁহিছে নাই যিজনী বোৱাৰী আহিব তাই কম সৌভাগ্যৱান হ'ব এখন ধৰক আৰু আজি খানা খোৱা ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদিহে ইমান আপোনালোকে ভিডিঅ'টো চাই আছে প্লিজ লাইক এটা কৰি যাব আৰু যদি আমাৰ চেনেলত তোমাৰ নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টা বটনটো বজাই দিব আৰু যিসকল পুৰণা আছে তেওঁলোকে শ্বেয়াৰ এটা মাৰি গুচি যাব ধন্যবাদ